এটা সঁচা কবিতাৰ কাৰণে। এই কবিতাটি 2019 চনৰ মে'ত লিখা কবিতা। এটা সঁচা কবিতাৰ কাৰণে। কবিতাক শিখণ্ডি কৰি বহু মিছা কথা লিখিলোঁ। কবিতাক শিখণ্ডি কৰি বহু মিছা কথা গালোঁ। লোভনীয় ৰূপক উৎপ্ৰেক্ষাক ৰং সানি আপোনালোকৰ আগত নচুৱালোঁ। শব্দ যে জেতুকা সানি হেঙুল হাইতাল বোলাই সিহঁতক কৰিলোঁ ভাৱৰীয়া। কেতিয়াবা অংকীয়া, কেতিয়াবা পূৰ্ণাংগ ৰূপ দি আপোনালোকৰ পৰা কৰতালি বিচাৰিলোঁ। কিন্তু মই সঁচা কবিতা এটা লিখিব নোৱাৰিলোঁ। বঁটা বা পুৰস্কাৰ বিচাৰি ফুৰা কবিতাবোৰ চাৰিওফালে উৰি ফুৰে। আলোচনী, বাতৰি কাকত, আকাশবাণী আৰু মিডিয়াৰ দুৱাৰত সেই কবিতাবোৰে টুকুৰিয়াই থাকে। বঁটা পাবলৈ কবিতাবোৰে সঁচা কথা ক'ব নালাগে। বঁটাই বিচাৰে মিছাৰে ভৰি থকা, প্ৰশস্তিৰে চেলেকি থকা কবিতাৰ সোমৰস, যাক এঢোক এঢোককৈ পিব পাৰি বাৰৰ নীলা পোহৰত। হে জনগণ, আপোনালোকৰ বাবে কোনে কবিতা লিখে? আপোনালোক দুৰ্ভগীয়া অসমৰ মাটিত। আপোনালোক হতভগা দিল্লীৰ ইণ্ডিয়া গেটত, লালকিল্লাৰ ৰঙা মেৰপাকত। মই জেৰেঙাৰ পথাৰত এটা নিৰ্মম সত্যৰ কবিতাক প্ৰসৱ কৰিবলৈ কলিজাটো খামুচি ধৰি আছো। এটা সঁচা কবিতাৰ কাৰণে। এটা সঁচা কবিতাৰ কাৰণে।